হিন্দু ধৰ্মগ্ৰন্থ অনুসৰি এবাৰ ৰজা দ্ৰুপদে তেওঁৰ শত্ৰু দ্ৰোণাচাৰ্যক বধ কৰিবলৈ বুলি পুত্ৰপ্ৰাপ্তিৰ কামনাৰে যজ্ঞ কৰিছিল। ৰজা দ্ৰুপদৰ সেই যজ্ঞৰ হৱনকুণ্ডৰ অগ্নিৰ পৰা এজন পুত্ৰৰ সৈতে দ্ৰৌপদী নামৰ এজনী কন্যাও আবিৰ্ভাৱ হৈছিল। পাছত সেই দ্ৰৌপদীয়ে 5জন পুৰুষ অৰ্থাৎ পঞ্চপাণ্ডৱৰ পত্নী হৈছিল। কিন্তু প্ৰিয় দৰ্শক, আপোনালোকে বাৰু জানেনে এজনী দ্ৰৌপদী কিয় 5জন পুৰুষৰ পত্নী হ'ব লগা হ'ল? আৰু তেওঁ অকলে কেনেকৈ 5জন পুৰুষ অৰ্থাৎ পঞ্চপাণ্ডৱৰ সৈতে পত্নীৰ ধৰ্ম পালন কৰিছিল? যদি নাজানে তেনেহলে ভিডিঅ'টো শেষলৈ চাই থাকক। লগতে যদি এতিয়ালৈকে আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহলে ছাবস্ক্ৰাইব কৰি লওক আৰু বেল আইকনটো টিপিবলৈ নাপাহৰিব, যাতে এনেধৰণৰ পৌৰাণিক কথা সকলোতকৈ প্ৰথমে চাব পাৰে। নমস্কাৰ, ভক্তিকথা আৰু জ্ঞানলৈ সকলোকে স্বাগতম। প্ৰিয় দৰ্শক, ৰজা দ্ৰুপদে তেওঁৰ জীয়ৰী দ্ৰৌপদীৰ বিবাহৰ বাবে স্বয়ম্বৰৰ আয়োজন কৰিছিল। সেই স্বয়ম্বৰলৈ ব্ৰাহ্মণৰ বেশত অহা অৰ্জুনে স্বয়ম্বৰৰ চৰ্ত পূৰ্ণ কৰি দ্ৰৌপদীক পত্নী হিচাপে লাভ কৰিছিল। যিখিনি সময়ত দ্ৰৌপদীৰ স্বয়ম্বৰ হৈছিল সেইখিনি সময়ত পঞ্চপাণ্ডৱে তেওঁৰ মাতৃ কুন্তীৰ সৈতে নিজৰ পৰিচয় গোপনে ৰাখি ব্ৰাহ্মণৰ বেশত বাস কৰিছিল আৰু তেওঁলোকে ভিক্ষা কৰি নিজৰ জীৱন যাপন কৰিছিল। 5জন ককাই ভাইয়ে প্ৰতিদিনাই ভিক্ষা খুজি যিখিনি পায় সেই সকলোখিনি আনি মাতৃ কুন্তীৰ সন্মুখত ৰাখে। তেতিয়া মাতৃ কুন্তীয়ে 5জন পুত্ৰকে সমানে ভাগ কৰি ভগাই দিয়ে। এনেদৰে স্বয়ম্বৰৰ দিনাও দ্ৰৌপদীক লৈ অৰ্জুন ঘৰলৈ আহিল আৰু দুৱাৰমুখৰ পৰা মাতৃ কুন্তীক মাত লগাই ক'লে যে, চোৱা মা, মই আজি তোমাৰ বাবে কি আনিছো। অৰ্জুনৰ কথা শুনি নিজৰ কামত ব্যস্ত হৈ থকা কুন্তীয়ে অৰ্জুনৰ ফালে ঘূৰি নোচোৱাকৈ ক'লে যে, তুমি যি আনিছা 5জন ভাতৃয়ে ভগাই উপভোগ কৰা। প্ৰিয় দৰ্শক, আপোনালোকে জানে যে কুন্তী তথা 5জন পাণ্ডৱ ভাতৃ বৰ সত্যবাদী আছিল। তেওঁলোকে মাতৃৰ মুখৰ পৰা ওলোৱা প্ৰতিটো শব্দকে আদেশৰ দৰে পালন কৰাটো নিজৰ ধৰ্ম বুলি ভাবিছিল। সেয়েহে দ্ৰৌপদীক লৈ মাতৃৰ মুখৰ পৰা এনে কথা শুনি পঞ্চপাণ্ডৱ চিন্তিত হৈ পৰিল। তাৰ পাছত দেৱী কুন্তীয়ে যেতিয়া ঘূৰি চাই দ্ৰৌপদীক দেখা পালে তেতিয়া কুন্তীও আচম্বিত হ'ল। তেওঁৰ মুখৰ পৰা ওলোৱা বাক্যৰ ফলত যে পাণ্ডৱ দুবিধাত পৰিছে সেই কথা তেওঁ অনুভৱ কৰিলে। সেয়েহে দেৱী কুন্তীয়ে যুধিষ্ঠিৰক ক'লে যে কিবা এটা এনে উপায় বিচাৰা যাতে দ্ৰৌপদীৰো একো ক্ষতি নহয় আৰু মোৰ মুখৰ বাণীও পালন হয়। কিন্তু যেতিয়া কোনেও এই সমস্যাৰ সমাধান দিব নোৱাৰিলে তেতিয়া দ্ৰৌপদীৰ পিতৃ ৰজা দ্ৰুপদো চিন্তিত হৈ পৰিল আৰু তেওঁ ৰাজসভাত শ্ৰীকৃষ্ণ আৰু মহৰ্ষি ব্যাসক ক'লে যে ধৰ্মৰ বিপৰীতে কোনো স্ত্ৰীৰ 5জন স্বামীৰ কথা কেতিয়াও ভাবিব নোৱাৰি। তেতিয়া মহৰ্ষি ব্যাসে ৰজা দ্ৰুপদক ক'লে যে পূৰ্বজন্মত দ্ৰৌপদীয়ে ভগৱান মহাদেৱৰ পৰা লাভ কৰা বৰদানৰ ফলতেই এই সমস্যাৰ সৃষ্টি হৈছে, কাৰণ ভগৱান মহাদেৱৰ বৰদান কেতিয়াও বিফলে নাযায়। প্ৰিয় দৰ্শক, পূৰ্বজন্মত দ্ৰৌপদী এগৰাকী দুখীয়া ব্ৰাহ্মণী আছিল। তেওঁ ভগৱান মহাদেৱক তপস্যা কৰি সন্তুষ্ট কৰিছিল আৰু তেওঁৰ পৰা বৰদান বিচাৰিছিল যে অহা জন্মত তেওঁ ধৰ্মপৰায়ণ, বলৱান, শ্ৰেষ্ঠ ধনুবান, ৰূপবান আৰু ধৈৰ্যৱান স্বামী লাভ কৰে। কিন্তু এই 5টা গুণ এজন ব্যক্তিৰে হোৱাটো সম্ভৱ নাছিল। সেয়েহে পিছৰ জন্মত দ্ৰৌপদীয়ে এই 5টা গুণেৰে সমৃদ্ধ 5জন স্বামী অৰ্থাৎ পঞ্চপাণ্ডৱক লাভ কৰিছিল। মহৰ্ষি ব্যাসৰ পৰা এই সকলোবোৰ কথা জানি ৰজা দ্ৰৌপদীয়েও পঞ্চপাণ্ডৱৰ সৈতে দ্ৰৌপদীৰ বিবাহ কৰিবলৈ মান্তি হ'ল। ইয়াৰ পাছত দ্ৰৌপদীৰ বিবাহ সকলোতকৈ প্ৰথমে পাণ্ডৱৰ জ্যেষ্ঠ ভাতৃ যুধিষ্ঠিৰৰ সৈতে কৰিলে। সেইদিনা ৰাতি দ্ৰৌপদীয়ে যুধিষ্ঠিৰৰ সৈতে নিজৰ পত্নী ধৰ্ম পালন কৰিলে। পিছদিনা দ্ৰৌপদীৰ বিবাহ ভীমৰ সৈতে হ'ল আৰু সেইদিনা ৰাতি দ্ৰৌপদীয়ে ভীমৰ সৈতে নিজৰ পত্নী ধৰ্ম পালন কৰিলে। তাৰ পাছত এনেদৰে এজন এজনকৈ অৰ্জুন, নকুল আৰু সহদেৱৰ সৈতেও দ্ৰৌপদীৰ বিবাহ হ'ল আৰু তেওঁলোক তিনিওজনৰ সৈতেও দ্ৰৌপদীয়ে নিজৰ পত্নী ধৰ্ম পালন কৰিলে। কিন্তু ভাবিব লগা কথাটো হ'ল যে এদিন এজন স্বামীৰ লগত পত্নী ধৰ্ম পালন কৰাৰ পাছত পিছদিনা আকৌ আন এজন স্বামীৰ সৈতে দ্ৰৌপদীয়ে কেনেদৰে বাৰু নিজৰ পত্নী ধৰ্ম পালন কৰিছিল? প্ৰিয় দৰ্শক, ইয়াৰ পিছতো ভগৱান শিৱ শংকৰে দিয়া বৰদানেই লুকাই আছে। যেতিয়া ভগৱান শিৱ শংকৰে পূৰ্বজন্মত দ্ৰৌপদীক 5জন স্বামী লাভ কৰাৰ বৰদান দিছিল তেতিয়া তেওঁ এই কথাটো জানিছিল যে দ্ৰৌপদীৰ 5জন স্বামীৰ সৈতে নিজৰ পত্নী ধৰ্ম পালন কৰাত অসুবিধা হ'ব। সেয়েহে শিৱ শংকৰে দ্ৰৌপদীক এইটো বৰদান দিছিল যে তেওঁ প্ৰতিদিনাই ৰাতিপুৱা স্নান কৰাৰ লগে লগে পুনৰ কন্যা অৱস্থা প্ৰাপ্তি কৰিব। সেয়েহে দ্ৰৌপদীয়ে 5জন স্বামীৰ সৈতে কন্যা অৱস্থাতেই নিজৰ পত্নী ধৰ্ম পালন কৰিছিল।
কিন্তু পাছত সন্তান প্ৰাপ্তিৰ বাবে ভগৱান শ্ৰীকৃষ্ণই উপদেশ দিলে যে প্ৰতি বছৰে দ্ৰৌপদীয়ে কেৱল এজন স্বামীৰ সৈতেহে সময় কটাব আৰু যেতিয়া দ্ৰৌপদীয়ে এজন স্বামীৰ সৈতে নিজৰ কোঠাত থাকিব তেতিয়া দ্বিতীয়জন পাণ্ডৱে কোনো কাৰণত সেই কোঠাত প্ৰৱেশ নকৰিব। প্ৰিয় দৰ্শক, এয়াই আছিল দ্ৰৌপদীৰ সৈতে জড়িত মহাভাৰতৰ পৌৰাণিক কথা। দ্ৰৌপদীয়ে 5জন স্বামীৰ সৈতে কেনেদৰে নিজৰ পত্নী ধৰ্ম পালন কৰিছিল সেই বিষয়ে জানি আপোনাৰ কেনে লাগিল? ভাল লাগিলে ভিডিঅ'টো লাইক কৰক আৰু আপোনাৰ ভক্ত বন্ধুসকলকো শ্বেয়াৰ কৰক। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।